ক'ত যাম আমি? বটিয়া মেইন কথা হ'ল যে এই কান্দি আছিলে এয়া আমাৰ চেগছৰ পেমেণ্ট আমাক কৈছে বোলে ঘূৰাবলৈ নে লাগিলে ময়ে খুৱাই দিম। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু দ্য নিউ এপিছ'ড। আজি আমি এজেগালৈ যাবলৈ ওলাইছোঁ। ক'ত যাম বুলি ক'লে? চিউচা, আপাৰ চিউচা, লৱাৰ চিউচা, আজি চব যাম। তাৰপিছত আৰু ক'ৰবাত যাম আমি কাইলৈ পৰা। এয়া 3 দিনৰ মানে এপিছ'ড 3টা হ'ব আমাৰ 3 দিনৰ। তো বাকী ভিডিঅ'টো চাওক, আহি আছোঁ। এতিয়া আমি যাবলৈ সাজু হৈ গ'লোঁ। এতিয়া আমাৰ লগত যাব বিঞ্জু, সপোন আৰু প্ৰীতম। বিঞ্জু, ক'ত যাম আমি? চিউচা এতিয়া কথাটো এনেকুৱা হ'ল যে মাইনা বাই কি খুৱাবি আজি? কান্দি আছে ঘৰত ফুৰাব নিব লাগে। কি খোৱা? তায়ে খুৱাব বোলে। আজি আমি চাবলৈ এজনক খাবলৈ অহা নাই। এই তই কোৱা নাছিলি? নাই, তই খোৱা কথা আছিলে আজি। এই কান্দি থকা নাছিলে তেতিয়া কৈছিলে। মেইন কথা হ'ল যে এই কান্দি আছিলে। কান্দি কৰি আছে। আমাক কৈছে বোলে ঘূৰাবলৈ নে লাগিলে ময়ে খুৱাই দিম। এতিয়া পাৰ্টি বদলাই আছে। নাই, এতিয়া চিউচাত গৈ কি কৰিবি বাৰু? জানো তই কি কৰ, তই চিউচা গা কোনে কোনে ধুবি? মই নুধো। বিঞ্জু, ধুবা? তুমি আৰু মই ধুমা? তই তুমি ধুবা নাই? তুমি ধুবা নাই? কিমান দিনৰ মূৰত গা ধুৱ? আজি পৰা একেবাৰে এটা ওলাইছ। আজি নদীত ধোৱা কথা ন? হা? পাৰ্টি দিব ন? अभी मजा आएगा ना भिड़ो পাৰ্টি দিব লাগিব তেতিয়া। 40,000 পাইছে। পাৰ্টিটো নাই, সেইটো পইচা নাই মোৰ লগত, সপোনৰ লগত আছে। এইটো ওলাই সোমাইছিলে, আমিতো জানো। যাবলৈ ওলাইছোঁ, কিমান দিছোঁ কিবা এটাতো দিব পাৰোঁ। গৈ মাৰি নাবা মোৰ গা ধুম বাং ডুবিটো এই কিনিবা কিনিবা তোকে বোলে হা এয়া গাইছ এয়া ছাপৰি এয়া চিউচা এয়া ডেমৰ এইটো ফ্ল' দেখো চাওক এয়া পানী ফ্ল' চাওক ইয়াত যদি আমাৰ মাইনাবা যদি ইয়াত এইকণতে এৰি দিয়া যায় মাইনাবা কি হ'ব এই হামন খোৱা পাণখনত
আমন খোৱা পানত ওলাই যাবি বিছা খোৱা চেপা লগাই থয় নহয় এই বিজু জাল মাৰিব জানো এই কণতে জাল মাৰিম কি হ'ল গা নোধোৱা এতিয়া ব'লা জাপ মাৰি দিবা ব'লা মই চাই দিম ধুবলৈ সাজু হ'লাই জাপ মাৰি দিয়া ইয়াৰ পৰা দিয়া জাপ মাৰি দিয়া এয়া কি অত্যাচাৰ এয়া কি অত্যাচাৰ তুমি ইমান দূৰত আনি মোক খেলাব আহিছা থৈ যাবা ব'লা কাৰ ঘৰত থবা নাই মানুহৰ ঘৰিয়াত পানীত ইমান মানে অৱহেলিত মানুহ মই হ'ব দিয়া আৰু নাযাওঁ আজি ঘৰলৈ এইফালে কেতিয়াবা যাম আৰু থাকিম কোনোবা মানুহ জানো বিচাৰি ন ক'লৈ যাওঁ সেই অকণমান পানীত নামো আকৌ সেইফালে পানী নাম মোবাইল ভাগি থাকিব একো নহয় পৰি যাব একো না নহয় না 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 আমাৰ এই অঞ্চলৰ মানে জামুগুৰি অঞ্চলৰ যিমানখিনি মানুহ আছে চবকে কৈছোঁ যদি ঘৰত গাই গৰু আছে এই ইয়ালৈ লৈ আহিব দুদিনত আপোনাৰ গৰু ফুলি যাব জাৰ্চি গৰু যদি বনাবলৈ মন আছে এই ইয়ালৈ লৈ আহিব ইয়াৰ পানী হৈ মাইনাবা মোৰ যে জোতা ধুনীয়া Guys, this is the beauty of Assam পৰে নে বিঞ্জু আসাম অৰুণাচল আৰু আসামৰ বৰ্ডাৰৰ মাজত this is the beauty of these two border সেইখিনিতে কোনে নিব এতিয়া মোক দাঙিব লাগিব মইতো এখন পাৰ হৈ যাম এনেকে তই মোক দাঙি লৈ যাবি বেং জিঅ'ৰে বাহুবলী জপিয়া চাবি বমি ওলাই যাব হ'ব না অনুভৱ বঢ়িয়া মাইনা বা ঐ মাইনা বা তাই কথা শুনা নাই এতিয়া মোবাইলটো পেলাই দিলে গম পাই যাব মোবাইলটো পাৰ হ'লি মাইনা বা তই এইফালে দিয়ে সাঁতুৰি যাবিগৈ আৰু ডেনৰ ওচৰত ওলাই যাবি আমি যাওঁ এইফালে দিয়ে হ'ব ন আমি যাওঁ ঘপককে পানী আহি গ'ল বোলে বেছিকে কি হ'ব ঘপককে ধৰ এসোপা পানী আহি গ'ল ওপৰেদি গৈছিল পানী এবাৰ এনে দেখো ওমেন পাৱাৰ ভাঙি দিছিল এইখন ওপৰেদি গৈছিল পানী জানা তাৰ ওপৰেদি গৈছিল ঘৰ কেইটা যে এইটো ঘৰ 2004 চনত তই জন্ম হৈ কোফা ন ঘৰ বগা চাবলৈ আহিছিলি এই বাছ ভাড়া কৰি পেলাই লোকৰ ঘৰ বগা চাবলৈ আহিছিলে মাছ ধৰা দেশী যোগাৰ জোৰ দে বাহ সেইখন বৰ্ডখন কি লিখা আছে বাহ শায়েৰী এইফালে সপোন দা দেখোন গা ধোৱা এয়া ওমেন পাৱাৰ এয়া আমাৰ চৰকাছৰ মেহমানটো পানীটো পাৰ হৈ গ'ল
গৈ থাক তালৈ গৈ থাক একো নহয় পানীটো পাৰ হৈ লওঁ গৈ থাক তালৈ গৈ থাক একো নহয় য়েছ মাজে মাজে কি সেইফালে চন্দ ওলালে চড্ডি কি চড্ডি চন্দ ববুল বৰ্তাক লৈ আহিব লাগে পুৰা কোচা কোচাকে কাটি থাকিব টমেটো এই যদি গোটেই দিনটো কাটা নহয় এই 2 সপ্তাহমানলৈকে বিকি থাকিব বেল বিকা দি ইয়াৰ ওপৰ দি যা না কোলা ইয়াৰ ওপৰেদিতো যাম এই পানী ইয়াৰ ওপৰ দি যা মই তোক 500 টকা দি আছো আৰু উলিয়াই দেখুৱাচোন তই 500 তই যা না 500 টকা যা কিনে পানী বহুত আছে একদম নাই ইয়াৰ লগত 500 টকা না বাহানা ভন্টি বুলি আপোনাৰ পাৰ হৈ না আজি ভয়টো ভাঙি দিয়ক আৰু একো নাই তাৰ মানে এয়া উঠিব নোৱাৰা হ'ল এতিয়া কিমান পানী চোৱাচোন এবাৰ না মোক অকণমান চাওঁ অকণমান এই কোনোবা চাবি এই কোনোবা না এইফালে চাই এইফালে পানী নাই এইফালে চাব পাৰি তেতিয়াহ'লে এইফালে একেহে এইফালে পানী কিমান দিছানে নাই অকণমান না এটা পিন্ধি এতিয়া আকৌ কেনেকুৱা লাগিলে আহি এই চাই অঁ ভালনে এতিয়া বিন্দু তই ইয়ালৈ আহি পেলাই এতিয়া কেনেকুৱা লাগিলে এইটো কওঁ পানী চাই নাই পানীটো চাইছে বাৰু ইয়াৰ চবে ঐ ভালটো নকৰ গাইজ এয়া পানীত যদি যা ঐ ৰবি এতিয়া মানুহ বহিছে ন সন্ধিয়াটো মানুহ ওলায় কি সন্ধিয়াহে মানুহ বহে নেকি আচলতে ঠাণ্ডা যে সেইটো কাৰণে হৈছে ন নদীৰ কাষত কি মজা ধুনীয়া বতাহ মাৰি আছে তাৰ লগতে যদি কেঁচা চানা হয় আৰু কি মজা চানা খাই আছ যে কিয় আমি নালাগে খাব খাই বা সেয়াহে কৈছোঁ খা এয়া চানা এইফালেও এয়া চানা খাই আছে ভাবিবি আৰু এইফালে এয়া বমিয়াই আছে এতিয়াও এয়া পানী তই পানী কেইটা বটল নষ্ট কৰিলি এইটো ক হা এইডাল খাপ আহিলে সেইডাল থৈত সাপ দেখিছোঁ সন্ধিয়া ইয়াতে লাগি গ'ল আমাৰ ন ব'লা যাওঁ যদি গুৱাহাটী যাব নাপাওঁ নহয় চাবি আকৌ ট্ৰেইন মিছ হ'লে ট্ৰেইন 10টা বজাত আছে এতিয়া কেইটা আমি এতিয়া আহি আছো চিৰচৰ পৰা এতিয়া ক'ত যাম এতিয়াতো তই কি খোৱাবি ৰবি নামি নিদিবি নামি নিদিবি কোনো ৰখা নাই মোক ভয় ভাগিলে পাৰিলে তাৰপিছত মোক যাবি মইতো যাম গুৱাহাটী পুৰা ফুল এক্সাইটেড আমাক নিনিয় তই গুৱাহাটী কি কৰিবলৈ যাবি গুৱাহাটী কি কৰিবলৈ ব'ল লৈ গ'ল মই ফুৰিমগৈ অম্বুজা তলে যাওঁ তলেকো মানে নামটোতো ভালকে কবি ন অম্বুজা নহয় মই কোৱা নাই এই বিঞ্জে কৈ আছে এইটো অম্বুচা মেলা অম্বুবাচী মেলা যিটো 26 তাৰিখে শেষ হ'ল 28 তাৰিখে শেষ হ'ল এতিয়া ফুৰিবলৈ যাওঁ এতিয়া মানে তাতে যি লেতেৰা চেতেৰা হৈ আছে সেইবোৰ চাফা কৰিবই এটা কাম কৰিব যাব সেইটো এটা সেৱা ন বিজনেছ ট্ৰিপ এটাত যাওঁ বিজনেছ ট্ৰিপ এটা আমাৰ এই হেৰিবিলাক আছে কিবা কিবি আমাৰ ঢেৰ বিজনেছ আছে ন মানে কি জানে এইফালে গাড়ী 80-90ত গৈ আছে এইফালে গাড়ী 80-90ত গৈ আছিলে এই ইটাখলা পাইছোঁ এয়া হ'ব দে পাইছোঁ ভিডিঅ'টো
পাই গ'লোহি তাৰ ফলত এয়া মোৰ বিষয়ে চাব পাৰে এয়া আৰু এইফালে এইটো চেক কৰক ঐ তই আমাক খুৱাম বুলি কোৱা নাছিলি তাতে খাই দিলা তই আমাক খুৱাম বুলি কৈছিলি খোৱা না নাই এতিয়া ঠিক হ'ব না অকণমান খাইছোঁ 80টা ছাবস্ক্ৰাইবাৰ এতিয়া আমি আহি পালোঁ আকাশহঁতৰ ঘৰ এয়া মোক এৰিলে সিহঁতৰ ঘৰ এতিয়া পিতমক ইয়াতে এৰিলোঁ দুদিনৰ কাৰণে যাম গুৱাহাটী যদি ফুৰি আহিম এইটো ব্লগ পোৱা পিছদিনাই আপোনালোকে আমাৰ বাকীকেইটা ব্লগ পাই যাব তো আজি ব্লগটো ঘৰত গৈ সামৰণি মাৰিব ঠিকে আছে ভালকৈ যাবা হা হেপী জাৰ্ণি থেংক ইউ আমি এতিয়া ফুৰি চাকি ঘৰ পাই গ'লোহি আৰু পিতমকো থৈ আহিলোঁ সেই লগৰ এটাৰ লগত ৰাতি গুৱাহাটী যাব ট্ৰেইনত আৰু ফুৰি চাকি আহক সিও আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ